Hello students, HS Study Asamলৈ স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সায়েন্সৰ ফাৰ্স্ট লেসন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম। যিকিটা তোমালোকৰ HSLC ৰ কাৰণে হেল্পফুল হ'ব। যদি তোমালোকৰ এইটো লেসনৰ PDF লাগে দেন ওপৰত নাম্বাৰ দিয়া আছে মেসেজ দিবা। এতিয়া আমি স্টাৰ্ট কৰো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কিছুমান MCQ। তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয় পানীৰ বাষ্পীকৰণ শৰীৰত খাদ্যৰ হজম খাদ্যৰ প্ৰস্তুতিকৰণ মমৰ দহন ইয়াৰ উত্তৰটো হ'ব পানীৰ বাষ্পীকৰণ 2 নম্বৰ কোৱেশ্চনটো হ'ল বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ লেড অক্সাইডৰ বিজাৰণ কাৰ্বনৰ জাৰণ কাৰ্বন ডাই অক্সাইডৰ জাৰণ লেডৰ বিজাৰণ ইয়াৰ উত্তৰটো হ'ব যে বিৰ 4 আৰু 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো হ'ল মেগনেছিয়াম বায়ুৰ হৈতে বিক্ৰিয়া কৰিলে কি ধৰণৰ বিক্ৰিয়া হয় এ নম্বৰ তাপবৰ্ষী বিক্ৰিয়া বি নম্বৰ তাপগ্ৰাহী বিক্ৰিয়া সি নম্বৰ বিযোজন বিক্ৰিয়া ডি নম্বৰ প্ৰতিস্থাপন বিক্ৰিয়া ইয়াৰ উত্তৰটো হ'ব তাপবৰ্ষী বিক্ৰিয়া 4 নম্বৰ কোৱেশ্চনটো হ'ল মেগনেছিয়ামৰ ফিটা জ্বলালে উৎপন্ন হোৱা ছাইৰ ৰং কি এ নম্বৰ কলা বি নম্বৰ বগা সি নম্বৰ নীলা ডি নম্বৰ বাদামী ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ বগা 5 নম্বৰ কোৱেশ্চনটো হ'ল মেগনেছিয়াম জ্বলালে কিহৰ লগত বিক্ৰিয়া কৰে এ নম্বৰ নাইট্ৰজেন বি নম্বৰ অক্সিজেন সি নম্বৰ কাৰ্বন ডাই অক্সাইড ডি নম্বৰ হাইড্ৰজেন ইয়াৰ উত্তৰটো হ'ব অক্সিজেন বি নম্বৰ 6 নম্বৰ কোৱেশ্চনটো হ'ল যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল ছাইখিনি হৈছে এ নম্বৰ মেগনেছিয়াম নাইট্ৰাইট বি নম্বৰ মেগনেছিয়াম অক্সাইড সি নম্বৰ মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড ডি নম্বৰ মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইট ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ মেগনেছিয়াম অক্সাইড 7 নম্বৰ কোৱেশ্চনটো হ'ল হাইড্ৰক্লৰিক এসিড লুৰ টুকুৰাত ডালিলে কি হ'ব অপচন এ ক্লোৰিন গেছ আৰু লুৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব অপচন বি লুৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব অপচন সি হাইড্ৰজেন গেছ আৰু লুৰ ক্লোৰাইড প্ৰস্তুত হ'ব অপচন ডি কোনো বিক্ৰিয়া নহয় ইয়াৰ উত্তৰটো হ'ব সি হাইড্ৰজেন গেছ আৰু লুৰ ক্লোৰাইড প্ৰস্তুত হ'ব 8 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয় অপচন এ পানীৰ উতলীকৰণ অপচন বি LPG গেছৰ দহন অপচন সি বৰফ গলি পানী হোৱা বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা অপচন ডি ওপৰৰ এটাও নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব বি LPG গেছৰ 9 নম্বৰ কোৱেশ্চনটো হ'ল এলুমিনিয়াম প্লাছ অক্সিজেন গোজ টু এলুমিনিয়াম অক্সাইড সমীকৰণ সমতল কৰিবলৈ এলুমিনিয়ামৰ মূল সংখ্যা কিমান অপচন এ 1 অপচন বি 2 অপচন সি 3 অপচন ডি 4 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি মই স্ক্ৰীনত দি দিছো তাৰ পৰা চাই লোৱা নম্বৰ কোৱেশ্চনটো হ'ল সোডিয়াম প্লাছ অক্সিজেন গোজ টু সোডিয়াম অক্সাইড সমীকৰণ সমতল কৰিলে অক্সিজেনৰ গুণক কি হ'ব অপচনত দিয়া আছে অপচন এ 1 অপচন বি 2 অপচন সি 3 অপচন ডি 4 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ মই স্ক্ৰীনত দি দিছো তাৰ পৰা চাই লোৱা 4 নম্বৰ কোৱেশ্চনটো হ'ল পটাছিয়াম পাৰমেংগানেট আৰু ফেৰাছ সালফেট বিক্ৰিয়াত পটাছিয়াম পাৰমেংগানেট কি ধৰণৰ পদাৰ্থ অপচন এ জাৰক পদাৰ্থ অপচন বি বিজাৰক পদাৰ্থ অপচন সি নিষ্ক্ৰিয় পদাৰ্থ অপচন ডি অনুঘটক ইয়াৰ সঠিক উত্তৰটো হ'ব এ জাৰক পদাৰ্থটো হ'ল 3Fe plus 4H2O goes to Fe3O4 means iron oxide plus 4H2 বিক্ৰিয়াত লোহা অপচন এ জাৰিত হৈছে অপচন বি বিজাৰিত হৈছে অপচন সি নিষ্ক্ৰিয় অপচন ডি অনুঘটক ইয়াৰ সঠিক উত্তৰটো হ'ব এ জাৰিত হৈছে নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো তাপৰোধক প্ৰক্ৰিয়া অপচন এ এচিডৰ লঘুকৰণ অপচন বি পানীৰ বাষ্পীকৰণ অপচন সি কৰ্পূৰৰ উদ্দপতন অপচন ডি মৰাচুনৰ সৈতে পানীৰ বিক্ৰিয়া 1 নম্বৰত দিয়া আছে ডি আৰু এ 2 নম্বৰত দিয়া আছে এ আৰু বি 3 নম্বৰত দিয়া আছে ডি আৰু সি 4 নম্বৰত দিয়া আছে বি আৰু সি ইয়াৰ সঠিক উত্তৰটো হ'ব 1 নম্বৰ ডি আৰু এ কোৱেশ্চন নম্বৰ 14 তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ 2PbO means lead oxide with solid state আছে plus carbon with solid state goes to 2Pb solid state plus carbon dioxide with gaseous form অপচন হিচাপে আছে এ লেড বিজাৰিত হৈছে বি অপচন কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে সি অপচন কাৰ্বন জাৰিত হৈছে ডি
lead oxide বিচাৰিত হৈছে 1 নম্বৰ A আৰু B 2 নম্বৰ A আৰু C 3 নম্বৰ A B আৰু C 4 নম্বৰ ওপৰৰ আটাইকেইটা আনসাৰটো হ'ব 1 নম্বৰ যেটো A আৰু B question number 15 4NH3 plus 5O2 goes to 4NO plus 6H2O এইটো কি ধৰণৰ বিক্ৰিয়া অপচন A জাৰণ বিজাৰণ অপচন B সংযোজন অপচন C বিযোজন অপচন D দ্বি বিযোজন ইয়াৰ সঠিক উত্তৰটো হ'ব জাৰণ বিজাৰণ অপচন A number 17 তলৰ কোনটো সংযোজন বিক্ৰিয়া number 1 2KClO goes to 2KCl plus 3O2 number 2 MgO plus H2O Mg with bracket OH whole 2 number 3 4A1 plus 3O goes to 2A1O number 4 Zn plus FeSO Zn SO4 plus Fe A 1 and 3 B 3 আৰু 4 C 2 আৰু 4 D 2 আৰু 3 ইয়াৰ সঠিক উত্তৰটো হ'ব D 2 আৰু 3 question number 18 ferrous sulfateত আইৰণৰ জাৰণ সংখ্যা অপচন A +1 অপচন B +2 অপচন C +3 অপচন D 0 আনসাৰটো হ'ব B +2 question number 19 Al2O3 এলুমিনিয়ামৰ জাৰণ সংখ্যা অপচন A +1 অপচন B +2 অপচন C +3 অপচন D +4 ইয়াৰ সঠিক উত্তৰটো হ'ব C +20 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো প্ৰতিস্থাপন বিক্ৰিয়া অপচন A MgCO goes to MgO plus CO2 option B 2Na plus 2HO reverse process 2NaOH plus H option C 2H plus O2 goes to 2HO option D 2Pb bracket NO3 bracket close 2 goes to 2PbO plus 4NO2 plus O ইয়াৰ correct answer to hobo option B 21 নম্বৰ কুৱেশ্যনটো হ'ল যেতিয়া বেৰিয়াম ক্লোৰাইড ডব এটা সোডিয়াম সালফেট ডবৰ হৈতে মিশ্ৰণ গটোৱা হয় তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয় অপচন A এইটো ৰেডক্স বিক্ৰিয়া অপচন B এইটো তীব্ৰবেগী বিক্ৰিয়া অপচন C এইটো এটা D প্ৰতিস্থাপন বিক্ৰিয়া অপচন D এইটো এটা অধক্ষেপণ বিক্ৰিয়া ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন A এইটো ৰেডক্স বিক্ৰিয়া 22 নম্বৰ কুৱেশ্যনটো হ'ল লঘু সালফিউৰিক এসিডৰ হৈতে জিংকৰ বিক্ৰিয়া হৈছে সো তেতিয়া কি ঘটিব অপচন A প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া অপচন B সংযোজন আৰু বিযোজন বিক্ৰিয়া অপচন C ৰেডক্স আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া অপচন D অধক্ষেপণ আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন A প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া কুৱেশ্যন নম্বৰ 23 কপাৰ সালফেট অতি উত্তপ্ত কৰিলে অপচন A কপাৰ 1 অক্সাইড আৰু কপাৰ 2 অক্সাইড অৱহ পোৱা যাব অপচন B কপাৰ 1 অক্সাইড অৱহে পোৱা যাব অপচন 3 কপাৰ 1 অক্সাইড নাইবা কোনোটোৱে নহয় অপচন D কপাৰ 2 অক্সাইড অৱহে পোৱা যাব ইয়াৰ সঠিক আনসাৰটো হ'ব স্টুডেন্টস ভিডিওটো লং কৰা নাই যদি তোমালোকৰ এইটো লেসনৰ MCQ ৰ PDF লাগে দেন স্ক্ৰিনত নাম্বাৰ দিয়া আছে মেসেজ দিবা থ্যাংক ইউ আজি কাৰণে বাই